যে মানে এই দিকিলি গাঁৱত যে মানে অবৈধ হিচাপে যে ইলিগেল মিল মানে এই মিলটো আমি জব্দ কৰিলোঁ যে আমি বৰমা পুলিচ লগতে আমাৰ ডিভিজন ষ্টাফ প্ৰটেকশ্যন ষ্টাফ লগতে আমাৰ বাটাবাৰী ৰেঞ্জ সব একেলগে লগ লাগি কিনি যে আমি ইয়াতে দিকিলি যোনটো জেগাত আমি এতিয়া মানে উঠি আছোঁ এইটো জেগাত আমি এটা মিল পালোঁ যে আমাৰ যিখিনি মানে ইলিগেল আছে এইটো কণ্ট্ৰল কৰাৰ কাৰণে আমি এতিয়া মানে ৰেডি কৰি আছোঁ যে মানে য'ত পাই আমি উঠাই থাকিম এইকেইদিনা আগন্তুক দিনত যোৱা বাৰত এতিয়া 14টা উঠালোঁ যোৱা বছৰত এইবাৰ আৰম্ভ কৰিলোঁ যে য'ত মানে ইলিগেল চলে তাতে যাই কিনে আমি এনেকুৱা মানে উঠাই থাকিম আৰু আমি কাকো মানে এনেকুৱা চলবা নিদিওঁ ইলিগেল যে মানে এই দিকিলি গাঁৱত যে মানে অবৈধ হিচাপে যে ইলিগেল মিল মানে এই মিলটো আমি জব্দ কৰিলোঁ যে আমি বৰমা পুলিচ লগতে আমাৰ ডিভিজন ষ্টাফ প্ৰটেকশ্যন ষ্টাফ লগতে আমাৰ বাটাবাৰী ৰেঞ্জ সব একেলগে লগ লাগি কিনি যে আমি ইয়াতে দিকিলি যোনটো জেগাত আমি এতিয়া মানে উঠি আছোঁ এইটো জেগাত আমি এটা মিল পালোঁ যে আমাৰ যিখিনি মানে ইলিগেল আছে এইটো কণ্ট্ৰল কৰাৰ কাৰণে আমি এতিয়া মানে ৰেডি কৰি আছোঁ যে মানে য'ত পাই আমি উঠাই থাকিম এইকেইদিনা আগন্তুক দিনত যোৱা বাৰত এতিয়া 14টা উঠালোঁ যোৱা বছৰত এইবাৰ আৰম্ভ কৰিলোঁ যে য'ত মানে ইলিগেল চলে তাতে যাই কিনে আমি এনেকুৱা মানে উঠাই থাকিম আৰু আমি কাকো মানে এনেকুৱা চলবা নিদিওঁ ইলিগেল